Assalamualaikum. Hello guys, welcome back to my channel. আজি মই বহুত দিনৰ মূৰত আকৌ ওলালো। এখন মোৰ স্কুল হয়। আজি ভিডিঅ'টো স্কুলৰ পৰা আৰম্ভ কৰিছো আৰু আমি আজি কৰবাত যাবলৈ ওলাইছো। এয়া মোৰ ফ্ৰেন্ড, ইহঁতে চুলি তুলি বান্ধি একদম ৰেডি আৰু এজনীৰ নাম হয় তায়াবা। তাই ক'ব যে আমাৰ যিমান ফ্ৰেন্ড আছে মানে কোন কেনেকুৱা হয়। এজনী আছে আমাৰ স্কুলৰ টপাৰ আৰু আমি আছে গাধা। গাইছে মই। তই চাই দে। কাৰণ এইবিলাকত আমি পঢ়ি পাছ কৰা ছোৱালী আৰু তাই ভাবিছে তাই মানে এনেকুৱা মানে ভাল লাগিব হ'ব মানে লাগা নাই আৰু এইজনী ৰাতি বাবা কাম কৰি আছে বেচেৰি এইটো জানো এলেফেছা ইন্টেলিজেন্ট গাৰ্ল এইজনী আছে বিটিএস লাভাৰ এখানে পঢ়া লিখা ছোৱালী কৰি আছে বিটিএস লাভাৰ আগত যাওঁ হেতক দেখাম আকৌ এই বাবা চেণ্টাৰ ইফালে বাৰী দিকা সদায় মোবাইলত সোমাই থাকে গান গাই আছো গান এয়া হৈছে আমাৰ লেবাদা মদ খাই জুবি বহুত আচ্ছা এয়া হৈছে অন্তৰীক্ষ লাইট জ্বলাইছো দেখিয়া এয়া হৈছে দ্য ষ্টাইলিছ গাৰ্ল শ্বি ইজ অলছো ষ্টাইলিছ গাৰ্ল এখেতেও কাম কৰি আছে এখেত হৈছে পাৰ্লাৰনি চবক 50 টকা ল'ব এতিয়া আৰু আমাৰ বিউটিফুল গাৰ্ল আৰু এজনী ক'ত গ'ল কি मुझे अपने घर जाना है ৰিজিপ দাদা এইটো যে চুৰ এনি টাইম গেমত ৰিয়াজুদ্দিন एया मोबाइल का कीड़ा है এইকেইজনী মোবাইলৰ কিৰা এনি প্ৰেৰণা দণ্ডুৰী এতিয়া আমাৰ বাছ আহি ৰেডি হৈ গ'ল আৰু আমাৰ বাছৰ আগফালে আমাৰ স্কুলৰ যোনখন বেনাৰখন লগাই দিয়া হৈ গ'ল যাতে সকলোৱে গম পায় যে কোন আহি আছে মানে আমাৰ শিশু ভাৰতী আহি আছো হেনেকে যাতে সকলোৱে গম পায় আৰু এয়া বাছখন আৰম্ভ হোৱাৰ লগে লগে আমাৰ টিচাৰ গৰাকীও নাচিছে আৰু এফালে মোৰ লগৰ ছোৱালীবিলাকেও নাচিছে আৰু ল'ৰাবিলাকে নাচা নাই ময়ো নাচা নাই মানে নাচিম আৰু ৰাতি অহাৰ মই এতিয়া আৰম্ভ হৈছে ৰাতিপুৱা এখন এনাৰ্জি কিয়নো হেক কৰিম কাৰণ একো খাই মেলি যোৱা নাই আৰু পিছত আৰু খাই বই আৰু নাচিম এফালে তায়াবাই অলপ স্মাইল দিছে এফালে আফৰিনে কালা চশমা লগাকে স্মাইল দে ৰহা হে আৰু মানে অসমীয়া আৰু হিন্দী মিক্স এফালে ৰিজিপ দাদাই মিউজিক চিষ্টেম ৰেডি কৰি আছে মানে তাৰ কি হৈছে আৰু এটাৰ পিছত এটা মিউজিক লগাই আছে আমি মানে ভালকৈ নাচিবই পৰা নাই মাজত ৰখাই দিয়ে এবাৰ মিউজিক চেঞ্জ কৰে তো গাইজ আপোনালোকে নিজেই চাওক আমি কেনেকৈ এনজয় কৰিছোঁ
আহি পাই গ'লোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান যোনটো মানে জয়পুৰত আছে নাচি বাগি এনাৰ্জি হেক কৰি আৰু আহিলোঁ এইফালে চাওক ইমান ধুনীয়া চিনেৰীটো চাহ বাগানৰ চাৰিওফালে গ্ৰীণ হৈ আছে এইফালে কেমেৰা দেখিলে আৰু পিয়ানচুৱে আগত মানে ডিষ্টাৰ্ব দি পেলাই স্মাৰ্ট আৰু মানে চাওক সকলোৱে নামি কিনে একদম ফটো ক্লিক কৰিছে কোনোবাই ভিডিঅ' কৰিছে আৰু ইমানেই ধুনীয়া লাগিছে মানে চব ফালে গ্ৰীণ আৰু এইফালে জয়পুৰৰ মানুহবিলাকে আৰু আমাক চাইছে আৰু ক'ৰ পৰা এইবিলাক আহিছে আৰু চাওক ইমানেই ভয়াৱহ জংঘল আৰু মানে ভিডিঅ' কৰি ফটো কৰি আমি মানে সকলোৱে শাৰী পাতি লাইনত গৈ আছোঁ মানে ইমান ভাল লাগিছে এনেকুৱা লাগিছে যে আমি এটা মানে এডভেঞ্চাৰত গৈ আছোঁ যেনেকৈ আৰ্মি ফিলিং হৈছে আৰু এইফালে পিয়ানচুৱে মানে হেৰি লৈ লৈছে ব্ৰেড লৈ লৈছে বান্দৰক দিব সি নিজে এটা বান্দৰ নিজে খাই লৈছে আৰু তাৰপিছত বান্দৰৰ কাৰণে লৈ লৈছে এফালে আমাৰ নীতিশ আমাক পাহৰি গৈছিলে আৰু আকৌ আমাৰ ওচৰত আহিলে আৰু এইফালে চাওক আমি সোণালী বান্দৰ কেইটামান দেখি পালোঁ ভিতৰতে আৰু সোণালী বান্দৰ মানে দেখি সোণালী বান্দৰে আমাৰ বান্দৰকেইটাৰে মাত শুনি কিনে ভয় খাই গৈছে আপোনালোকে নিজে শুনক What are you speaking? Phone किने ले? मदन भाई. मदन बोलते हैं. Hi guys, ये आमी आसु बरखारण्य. आपला forest. বৰষুণে দি আছে. আমি চাবলৈ আহিছিলো ইয়াত কিকয় ধনেশপতি হলবন্দৰ. কিন্তু আমি একো দেখি নাপালো আমাৰ অহাটো দেৰি হৈ গ'ল. খুন্দি থকাৰ ফলত সকলোৱে নিজ নিজ স্থানত গুচি গৈছে। আৰু ইয়াত বৰষুণ দিয়ে থাকে. Hi guys, আমি আহিছো দিয়ক. এবাৰ hi guys. আজি আমি এতিয়া আমি আহি পালোঁ টিপামত মানে সোণালী বান্দৰ চাই মেলি দিহিং পাটকাই ঘূৰি আমি এইফালে আহিলোঁ টিপাম আৰু এইফালে চাওক এনেকুৱা লাগিছে যে এখন দাৰ্জিলিং নিচিনা কিন্তু এইখন দাৰ্জিলিং নহয় আমাৰ অসমেই হয় আৰু এইফালে দেখিছেনে এইখন যোনখন চাহ বাগান হয় তাত মানে 1000টা চিৰি আছে এই চিৰিখন বগাই এখন দুৰ্গা মন্দিৰ আছে আৰু সেই দুৰ্গা মন্দিৰত যাব লাগে আৰু এইফালে যাওঁতে এটা জুক দেখিলোঁ এইফালে চাওক একদম দীঘল আৰু অলপ সাইড হৈ দিও কাৰণ নহলে গাত লাগিব এনেকৈ আৰু মই গৈ চাওঁ কিমানটো যাব পাৰো আপোনালোকে ভাবিব পাৰে লাঞ্চ দিয়াৰ পিছত ইমান আন্ধাৰ কেলে কাৰণ আমাৰ লাঞ্চ কৰাতে অলপ দেৰি হৈ গ'ল সেইকাৰণে আৰু আজিকালি ঠাণ্ডা দিনটো সেইকাৰণে আৰু সোনকালে ৰাতি হয় আৰু আমি খাওঁতে অলপ দেৰি হ'ল সেইকাৰণে আৰু আমাৰ আহোঁতে গধূলি হৈ গ'ল সেইকাৰণে আৰু আমি এতিয়া খাই বৈ আৰু মই কৈছিলোঁ যেনেকৈ নাচিম আৰু এনেকৈ পূৰা একদম খাই পেট টাইট কৰি এতিয়া এনাৰ্জিখিনি শেষ কৰোঁ যিহেতু ঘৰ যাব আছে গৈ শুবলৈ আছে এইফালে এনেকৈ আমি এতিয়া ঘৰ ঘূৰিছোঁ আৰু এনেকৈ এনজয় কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু নতুন কোনোবাই চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব